সকলোকে নমস্কাৰ জনাইছোঁ। কাইলৈ ৰাতিপুৱাই শিৱসাগৰলৈ বুলি বান সাহায্য দিব যাব লখিমপুৰৰ পৰা কেইজনমান যুৱক। তাৰ বাবে বিশেষ প্ৰস্তুতি চলাই থকা হৈছে। এইফালে দাইল, এইফালে চাউল, আলু, মমৰা, ধূপ, গাখীৰৰ পেকেট, পিঁয়াজ, নিমখ, হালধি পেকেট, তেল এনেকৈ লোৱা হৈছে আৰু মমো লোৱা হৈছে। চেনিটেৰী পেণ্টি, বহুতে কাপোৰ দিছে। পানীখিনি বৰ্তমান আহি পোৱা নাই, আহিব আৰু বহুতো বস্তু কিবা কিবি আছে। এইফালে আমাৰ ঋতু আৰু এয়া হৈছে মোৰ মানুহজন। এইফালে নিৰঞ্জন দা, নৱ দা, দেউৰী দা, সকলো ইয়াত লাগি আছে। ইমানখিনি কম সময়ত সম্ভৱ হৈ উঠিছে কেৱল আপোনালোকৰ আশীৰ্বাদত। সকলোৱে ইয়াত দান বৰঙণি দিছে হৃদয়বান লোকে, সেইবাবে ইমানখিনি সম্ভৱ হৈ উঠিছে। আৰু এখন গাড়ী আগত গৈ আছে আৰু যোৱা গাড়ীখনতো ঋতু যেন তেন সোমাই গৈছে চাওকচোন। আৰু পৰিস্থিতি বহুত ভয়াৱহ ৰূপ লৈছে। মানুহবোৰ কিদৰে যে আছে বহুত দুখ লগা। আৰু কোনোবাই হয়তো নিজৰ আপোনজনকহে আহিছে, এতিয়াও পানীৰ তলত নিজৰ ঘৰবোৰ ডুব গৈ আছে। নাই, একোৱেই নাই, চব উটি গ'ল। তেওঁলোকে ভিতৰৰ গাঁওসমূহলৈ যাবলৈ চেষ্টা কৰিছে, যিহেতু আমি দেখা পাই আছোঁ, কৈ আছে কিছুমানে আমি পোৱা নাই বুলি। বেতবাৰী, চাংমাই গাঁও অঞ্চলৰ প্ৰায় 100 ঘৰ মানুহক সাহায্য প্ৰদান কৰি থৈ আহে তেওঁলোকে। কালি যিহেতু ইমান দূৰত আছিলে, এই গৰমত তেওঁলোকে গোটেই দিনটো এইদৰে লাগি আছে। আৰু কেইজনমান দাদা, তেখেতলোকেও বহুত হেল্প কৰি দিছে, ধন্যবাদ জনাইছোঁ তেওঁলোকক। আৰু বহুতে এইদৰে লাগি আছে, সহায় কৰিছে যোনে যি পাৰে, তেখেতলোকলৈও বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ যোগেদি। ভগৱানৰ এটাই কামনা কৰিছোঁ, ইমানতে যেন শান্ত থাকে আৰু এনেকুৱা পৰিস্থিতি যেন দেখা নাপাওঁ। আৰু এইফালে এই দাদাকেইজনেও বহুত হেল্প কৰি দিছে, ধন্যবাদ জনাইছোঁ তেখেতলোককো। এই সময়ত জুবিন দাক সঁচাকৈ আমি বহুত মিছ কৰিছোঁ। আৰু তেওঁ থকা হ'লে প্ৰথম ওলাই আহিলে হয় শিৱসাগৰলৈ বানপানীৰ কাৰণে মানুহবোৰক সহায় কৰিবলৈ। আৰু ভিডিঅ'টো দিবলৈ মন নাছিলে, এইকাৰণে দিছোঁ। এই ভিডিঅ'টোৰ যোগেদি আৰু 10জন এইদৰে আগুৱাই আহক, মানুহখিনিক হেল্প কৰক, তাকে আশা থাকিল। পৰিস্থিতি সঁচাকৈ বহুত ভয়াৱহ ৰূপ লৈ আছে, আমি দেখি আছোঁ। মানুহবোৰ কিদৰে উদ্ধাৰ কৰি আছে, এতিয়াও কিনো ক'ম, সেয়াই আৰু।